মই ভাষণত যেটো কৈছে সঁচা কথাই কৈছোঁ মই কমেও 25টা আমি সিট পাম কমেও 25টা আমাৰ নেক্সটত বিজেপি আহিব 3 নম্বৰত মানে ইউপিপিএল থাকিব 2টা 3টা পাব পাৰে কথা আমাৰ চৰকাৰ আহিলে এনেকুৱা কেলেংকাৰী নাথাকিব বিৰাট ভালকৈ আমি চৰকাৰ চলাম আগৰ নিচিনা বাছ এতিয়াতো দুৰ্নীতি কৰাৰ কোনো কিবাই নাই মানে হিচাপে নাই মানে বিটিচিত যদি 100 টকা আহে এই 100 টকাৰ ভিতৰত আমি কেনেকৈ মানে মিছা স্কিম দি পেলাই ভুৱা কিবা একটা দি পেলাই আমি পইচাটো ওলাই পেলাই খাব পাৰি তাৰ কাৰণেহে ব্যস্ত কাম কৰাৰ ক্ষেত্ৰত ব্যস্ত নহয় আপোনালোকে চাওক আমাৰ বিপিএফ দলে সেইদিনা ট্ৰাইনিয়েল কনফাৰেন্সত আমি ডিচিশ্যন লৈছিল যে কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাটো ফ'ৰলেন আমি বনাম চৰকাৰ আহিলে আমি ফ'ৰলেন বনাম বুলি কৈছোঁ এই যে চৰকাৰ আহি আছে সেইদিনা চিএম ছাৰে এনাউন্স কৰি গ'ল দেখা নাই ফ'ৰলেন হ'ব